নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। টাইটেল আৰু থাম্বনেইল লিখিটো সকলোৱে গমেই পাইছে। হয়, আজি হৈছে মহাশিৱৰাত্ৰি। গতিকে এইবাৰ গুৱাহাটীত নহয়, আমি গাঁৱৰ ঘৰলৈ যাব ওলাইছোঁ আৰু আমাৰ মন্দিৰতো অকণমান দেখুৱাই দিছোঁ। মানে গাঁৱৰ ঘৰলৈ কিয় গৈছোঁ সকলোখিনি ক'ম আৰু আমাৰ তাত কি কি প্ৰগ্ৰাম আছে সকলোখিনি দেখুৱাম। মানে এইবাৰ আমাৰ গাঁৱত হৈছে ৭৫তম হীৰক জয়ন্তী। গতিকে আমি সকলো পৰিয়ালে গৈ আছোঁ গাঁৱৰ ঘৰলৈ। তাত আমাৰ আছে 5 দিনা কাৰ্যসূচী। এয়া চাওক, আমি আহি পালোঁ আমাৰ গাঁৱৰ মন্দিৰলৈ আৰু ইয়াতে কি কি প্ৰগ্ৰাম আছে সকলোখিনি দেখুৱাম। যিহেতু 5 দিনা কাৰ্যসূচী সকলোখিনি দেখুৱাম। এয়া প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন। যিহেতু ৭৫তম, গতিকে ইয়াতে ৭৫খন পতাকা উত্তোলন কৰা হৈছে। এয়া হৈছে আমাৰ শোভাযাত্ৰা, মানে গোঁসাই ঘূৰোৱা পৰ্ব। গোটেই 5খন গাঁও মিলি গোঁসাই ঘূৰোৱা হয় আৰু গোটেই 5খন গাঁও ঘৰে ঘৰে আশীৰ্বাদ লোৱা হয়। ভাগৱতক আদৰি অনাৰ কাৰণে আপোনাক আমি অনুৰোধ ৰাখিছোঁ। ইতিমধ্যে আমাৰ গোঁসাই শোভাযাত্ৰা আমাৰ মাজত উপস্থিত হৈছে। থকা ব্যক্তিগৰাকীক আমাৰ ৰভাস্থলীৰ লাইটসমূহ জ্বলাই দিয়াৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। ইতিমধ্যে আমাৰ গোঁসাই আনয়ন শোভাযাত্ৰা আমাৰ ৰভাস্থলীত গোঁসাইক আদৰি অনাৰ পিছত মন্দিৰৰ চৌহদত 3 পাক ঘূৰোৱা হয়। চাওক, সকলোৱে গোঁসাইক ঘূৰোৱাই আছে মন্দিৰৰ চৌহদত। এতিয়া গোঁসাইক আদৰি আনি স্থাপন কৰা হ'ব। তাৰপিছত গোঁসাইক পূজা কৰা হ'ব।
পূজাৰ মাজতে আমি চাবলৈ গ'লোঁ বাণিজ্য মেলা। যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে আহিছে, গতিকে ভালেই লাগিছে, কিন্তু বস্তু একোহে কিনা নহ'ল। এইখিনি চাই আহিলোঁ, কিন্তু খাবলৈ কিন্তু বহুত কিবা কিবি আহিছিলে। সকলোখিনি টেষ্ট কৰি চালোঁ, ভালেই লাগিছে। এতিয়া গোসাঁই আদৰি অনাৰ পিছত চাকি বন্তি জ্বলোৱা হয় ইয়াতে, আৰু মাও চাকি বন্তি এফালে দিছে, সকলোৱে চাকি বন্তি জ্বলাইছে। আৰু তাৰপিছত দিয়া হ'ব আইৰা। গতিকে আইৰাতনো কি কৰে কি নকৰে সকলোখিনি দেখুৱাই থাকিম, আপোনালোকে কিন্তু চাই থাকিব। এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। সকলোৱে নিজৰ নিজৰ মনৰ ইচ্ছালৈ আইৰাত বহিছে, আৰু এনেকৈ গোটেই ৰাতি চাকি জ্বলি থাকে। সকলোৰে মংগল হওক, সকলোৰে মনৰ ইচ্ছা পূৰণ হওক। আৰু যিহেতু এইটো বহুত পুৰণি মন্দিৰ, ইয়াতে সকলোৱে নিজৰ মনৰ ইচ্ছা লৈ আহে, আইৰাত বহে, আৰু ভগৱানে সকলোকে মূৰ দাঙি চায়। আৰু প্ৰত্যেক বছৰে এনেকৈ আইৰা দিয়া হয়। আৰু এইফালে চাওক দিহানাম চলি আছে। আমি আগবঢ়াইছোঁ মঞ্চমুখী গীতি নাচ নাটিকা ৰূপজ্যোতি। ৰূপালীলৈ বছৰ বছৰ ধৰি এইফালে ইয়াৰ দুই মাৰি থকা মিলনপুৰ আৰু মধুপুৰ গাঁৱৰ মিলনৰ ভাতৃত্ববোধৰ আৰু প্ৰেমৰ চালিকি বহন কৰি আছে। ইয়াৰ ওপৰত থকা সাধুখন এইখন গাঁৱৰ চেনেহৰ এনাজৰী স্বৰূপে সদায় হাজৰি তোমাৰ বাৰু অহা পলম হ'ল নেকি? বাহ, ইমান অভিমানে তোমাৰ। এয়া চোৱা, কাণত ধৰিছোঁ, আজিৰ পৰা আৰু এনেকুৱা নহয়। চৰি বাবা। আমাৰ আইৰা পৰ্ব শেষ হ'ল। সকলোৱে নিজৰ নিজৰ আইৰাসমূহ বিষ্ণু মন্দিৰত স্থাপন কৰিছে। এইফালে যিহেতু আমাৰ শিৱসমূহ শেষ হৈছে, সকলোৱে পুষ্পাঞ্জলি ল'বলৈ একেলগে শাৰী পাতি বহিছে। সকলোৱে প্ৰসাদ খাই নিজৰ ঘৰলৈ গ'ল। মানে এতিয়া বাজিছে ৰাতিপুৱা 4:30। চাওক ইমান কুঁৱলী পৰিছে, একো দেখি নাপায়। আমিও এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু যিহেতু কাইলৈ আছে আমাৰ শোভাযাত্ৰা, গতিকে সকলোকে কাইলৈ লগ পাম। আমি শোভাযাত্ৰালৈ ওলালোঁ, আৰু যিহেতু গাড়ী লৈ আহিছোঁ, গতিকে ইমান আগত যাব পৰা নাই। সকলোৱে লাইন হৈ গৈ আছে, কিন্তু আগত বহুত বেছি মানুহ আছে। আৰু মই আগফালৰ পৰা সকলোকে দেখুৱাম। সকলোৱে নিজৰ নিজৰ সাজ পোছাক পিন্ধি আহিছে, গতিকে চাই থাকক, সকলোখিনি পিছত দেখুৱাই আছোঁ। छुपे हो शाम, तुम्हें ढूंढूं गली गली। तुम कहाँ छुपे हो शाम, तुम्हें ढूंढूं गली गली। मेरे थक गए दोनों पाँव, मेरे थक गए दोनों पाँव, तुम्हें ढूंढूं गली गली। तुम कहाँ छुपे हो शाम, तुम्हें ढूंढूं गली गली। हो तुम कहाँ छुपे हो शाम, तुम्हें ढूंढूं गली गली। কিমান আৰু গাড়ীত শোভাযাত্ৰা কৰিম, গতিকে এইবাৰ গাড়ীৰ পৰা নামি আহিলোঁ। আৰু ময়ো সকলোৰ লগতে খোজকাঢ়ি আগবাঢ়ি গৈছোঁ। যিহেতু আপোনালোকক আগৰ পৰা দেখুৱাম বুলি কৈছিলোঁ, গতিকে মই এইবাৰ খোজকাঢ়ি আহিছোঁ। ইমান স্পীডত আহিছোঁ, আগত কোনোবা আছিলে সকলোকে ছাইড কৰি গুচি আহিছোঁ। সকলোৱে নিজৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছত আহিছে, অতি মনোমোহা। সকলোফালে ৰঙা ৰঙা ৰঙা, ইফালে বড়ো, এইফালে বিহু, মিচিং, সকলো মিলিজুলি আহিছে। একেবাৰে মনোমোহা পৰিৱেশ এটা। যিহেতু এতিয়া আমাৰ শোভাযাত্ৰা সমাপ্ত হ'বলৈ হৈছে,
এইটো ফেশ্বন লাইফষ্টাইল সকলোৰে খোজকাঢ়ি হয়তো ভাগৰ লাগিছে মুখৰ এক্সপিৰিয়েঞ্চতে গম পায় মানে একদম ভাগৰ হোৱা মানে যিয়ে নহওক বাবাৰ নামত সকলোৱে পোৱালি লৈ হ'লেও খোজকাঢ়ি গৈছে আৰু এতিয়া সকলোৱে আহি পালে আৰু বিশ্বের প্রথম আর প্রধান কর্তব্য পালন করি তুমি তোমার গুরু ধন্য করিলা
যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। হয়তো ইয়াতে কিবা ভুল ভ্ৰান্তি হ'বও পাৰে, সকলোৱে নিজৰ বুলি আঁকোৱালি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, লগতে কমেণ্ট কৰি সকলোৱে জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে পাবলৈ। আৰু ভিডিঅ' চোৱাৰ বাবে সকলোকে ধন্যবাদ। গুড নাইট, শুভৰাত্ৰি।